কোকৰাঝাৰত মোদীৰ জন্মদিন উপলক্ষে বিজেপিৰ সেৱা সমৰ্পণ কাৰ্যসূচী। দীপলাই উদ্যানত বিজেপিৰ সাফাই অভিযান। বিপিএফ বিজেপিৰ মিত্ৰতা প্ৰসংগত আনুষ্ঠানিকতা নাই, জিলা বিজেপি। সমগ্ৰ দেশব্যাপী আৰম্ভ হোৱা বিজেপি দলৰ সেৱা আৰু সমৰ্পণ অভিযানৰ অংশমৰ্মে আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭১ সংখ্যক জন্মদিনৰ সৈতে সংগতি ৰাখি আজি কোকৰাঝাৰত বিজেপি দলে ৭১ কিলোমিটাৰ নদী আৰু সংলগ্ন উদ্যানসমূহ সাফাই অভিযানেৰে এক ব্যক্তিক্ৰমী কাৰ্যসূচী ৰূপায়ণ কৰে। এই উপলক্ষে কোকৰাঝাৰ জিলাৰ দীপলাই নৈ আৰু ইয়াৰ সংলগ্ন উদ্যানত সাফাই অভিযানেৰে পাতনি মেলে কোকৰাঝাৰ জিলা বিজেপিৰ শতাধিক নেতা কৰ্মীয়ে। কোকৰাঝাৰ জিলা বিজেপিৰ সভাপতি ৰাজকুমাৰ ব্ৰহ্মই নেতৃত্ব দিয়া কাৰ্যসূচীখন দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মৰ সৈতে সংগতি ৰাখি সেৱা সমৰ্পণ অভিযানৰ এক অংশ হিচাপে জিলা বিজেপিয়ে এই কাৰ্যসূচী পালন কৰা সদৰি কৰে। লগতে ৰাইজৰ উপ নিৰ্বাচন সন্দৰ্ভত জিলা সভাপতি ৰাজকুমাৰ ব্ৰহ্মই গোসাইগাঁও সমষ্টিত মিত্ৰজোঁট UPPL দলৰ প্ৰাৰ্থী জিৰণ বসুমতাৰীক সহায় কৰাৰ বাবে বিজেপি দলে কাম কৰা জনায়। অৱশ্যে BPFৰ সৈতে বিজেপিৰ মিত্ৰতা প্ৰসংগত বিজেপিৰ সভাপতি ব্ৰহ্মই এই সন্দৰ্ভত কোনো আনুষ্ঠানিকতা অহা নাই বুলি চাঞ্চল্যকৰ তথ্য সদৰি কৰে। সেৱাই সমৰ্পণৰ আমাৰ নৰেন্দ্ৰ মোদীৰ ৭১তম জন্ম উপলক্ষে আজি চাপাই আৰু নদী চাপাই আমি ৭১ কিলোমিটাৰ নদী চাপাই অভিযান আৰম্ভ কৰিছোঁ। তাৰ আগতে আমাৰ ইয়াতে ফাৰ্গত অলপ বেয়া দেখে জাবৰা জোতা আছে, এইটো চাফাই কৰি আছোঁ। আমি এতিয়া নদী চাফা কৰিব যাম। এইটো আমাৰ সেৱাই সমৰ্পণৰ নামতে আমি ৭১ কিলোমিটাৰ নদী চাপাই অভিযানৰ উপলক্ষে আজি এইটো অংশগ্ৰহণ কৰা হৈছে। ইতিমধ্যে নিৰ্বাচন আছে আমাৰ কোকৰাঝাৰ গোসাইগাঁও সমষ্টিত। হয়, আপোনালোকৰ বিজেপি ফালৰ পৰা কেনেকুৱা? আমাৰ বিজেপিটো আমাৰ মিত্ৰজোঁট আছে UPPLৰ লগত, ইহঁতৰ পৰা কেণ্ডিডেট দিয়া হৈছে জিৰণ বসুমতাৰী। এখেতৰ হৈ আমি কাম কৰিম আৰু আমাৰ পৰিস্থিতি বহুত প্ৰবল আছে। আমি জিকি যোৱাৰ একদম পূৰা সম্ভাৱনা আছে আৰু আমি তাতে কাম কৰি আছোঁ। যোৱাকালি মই অহাকালি আমাৰ ইনচাৰ্জ মিনিষ্টাৰ আহিব, তেখেতৰ লগত আমাৰ বৈঠক হ'ব আৰু পলিচিৰ ওপৰত আলোচনা কৰা হ'ব। ইতিমধ্যে মিত্ৰজোঁটত হাংগামা মহিলাটো আহিছে বুলি হয়, এইটো আমাৰ আনুষ্ঠানিকভাৱে এতিয়ালৈকে ডিক্লেয়াৰ হোৱা নাই। এটা আলোচনা হৈছে ইহঁতৰ মাজত আমাৰ বিজেপি আৰু BPFৰ লগত, কিন্তু আমাৰ আনুষ্ঠানিকভাৱে এতিয়ালৈকে ডিক্লেয়াৰ হোৱা নাই। বঙাইগাঁৱৰ পৰা ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল দাসৰ ৰিপৰ্ট, অসমী ভিজন।